কালি সরকার তো দিছে ভালোই, কিন্তু লকডাউনটো অলপ বড়াই দিছে সরকার। তো এইটো তো দোকানটো অলপ গভর্নমেন্ট খোলা দিছে বলে 6টার পর আর 6টা লৈ খোলা আছে, তারপাছত রাতি সেনা কার্ফিউ এনেকা দিব বলে। 40 দিনলৈকে অসুবিধা? আমার লোক তো অসুবিধা তো কিবা হওয়া নাই, অসুবিধা তো আমার লোক তো এনে অসুবিধা পাওয়া নাই, কিন্তু সমান বাকি সমান গেলামালর পাইছেই, রাশন পানি পাইছে, শাক সবজি পাইছে, অসুবিধা তো হওয়া নাই। কিন্তু এক হিসাবত ভালোই হয়েছে, বন্ধ রাখাতে তো ভাল, দূরত থাকা ভাল, গভর্নমেন্ট ভালই দিছে, এর কারণে একটু ঠিকই লাগিছে। কৰিবই লাগিব, ছ'চিয়েল ডিষ্টেন্স ৰাখিব লাগিব, মুখত মাস্ক বান্ধিব লাগিব, এতিয়া হাতত গ্লভ পিন্ধিব লাগিব, চাবোন দিয়া ধুব লাগিব। কটালে দিনভর কাটি মার কি ভালোই, হ্যাঁ ভালোই গেছে, কোনো ই নাই, টেনশন নাই। এইটো মানে এইটো হিষ্টৰিক আৰু মানুহবিলাক ইমান দিন গৃহবন্দী হৈ আছিল ধৰক, আৰু মানুহৰ স্বাৰ্থত আৰু দেশৰ স্বাৰ্থত আৰু মানুহৰ যিটো প্ৰাণ ৰক্ষাৰ যিটো যুদ্ধ এগেইনষ্ট দ্য COVID-19, গতিকে এই নীতি বিধি আমি চৰকাৰৰ নিৰ্দেশ মতে মানি আছোঁ আৰু আগলৈকেও মানি থাকিম। আৰু মানুহবিলাকে যাতে যিবিলাক পেণ্ডিং কাম আছে, যিবিলাক মানে প্ৰগতিশীল কামবিলাক আছে, এইবিলাক যাতে লাহে 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 এইবিলাক যাতে আকৌ আৰম্ভ হৈ যায়, আৰু মানুহবিলাক যাতে সুখ শান্তি সুস্থ সবল হৈ থাকে, নিৰোগী হৈ থাকে, কোনেও যাতে এই বেমাৰত আক্ৰান্ত নহয়, তাৰ বাবে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। চবেই সুখ শান্তি। কেনেকৈ ব্যৱস্থাৰে এতিয়া আমি ধুনীয়াকৈ আনিব পাৰিম, তেতিয়াও আনিব পাৰিছিলোঁ, কিন্তু কিছুমান কমিউনিকেশ্যন প্ৰব্লেম এটা আছিলে, সেইটো আমাৰ এতিয়া অলপ ভাল হ'ব। আৰু তদুপৰি বহুত মানুহৰ কিছুমান চৰকাৰে লকডাউন ষ্টিল কৰিলেও তাৰমানে কি, চৰকাৰেতো আপোনাৰ মানুহক যাতে ভালকৈ জীয়াই থাকিব পাৰে তাৰ বাবে নীতি নিৰ্দেশনা দিছে। এই নীতি নিৰ্দেশনাটো আমাৰ বাবেই দিছে, চৰকাৰে নিজৰ বাবে দিয়া নাই, আমাৰ বাবে দিছে। এতিয়া আমাৰ মানুহবিলাকে সদাচাৰ অলপ বেছিকৈ মানিব লাগে, অলপ নিয়ম নিষ্ঠাৰ মাজত থাকিব লাগিব আগতকৈ, আৰু কিছুমান বস্তু এভইড কৰিব লাগিব, যেনেকৈ আপোনাৰ ছ'চিয়েল ডিষ্টেঞ্চিংটোতো মানিবই লাগিব, আৰু গেডাৰিং কৰিব নোৱাৰিব, আৰু যিটো কাৰফিউ দিছে 6 বজাৰ পৰা সন্ধিয়া মৰ্ণিং 6 বজালৈকে, এইটো বহুত বলবৎ থাকক, কিন্তু দিনৰ ভাগত যাতে মানুহবিলাকে অলপ হ'লেও 50% হ'লেও ষ্টাফ লৈ পেলাই কাম ধাম কৰে, প্ৰগতিৰ পথত যাই থাকে, যাতে এইটো ষ্টপ নহয় আৰু।